Hey guys, welcome to back my YouTube channel and noyon vlogs. Guys, কি কয় মাইনাটো খং উঠি আছে ভিডিও বুলি চাই একদম বহুত খং উঠিছে সি একেবাৰে অসমীয়া কথা বুজি নাপায় কাৰ্বি কথা বুজি পায় আৰু আমাৰ ঘৰৰ ওচৰতে হয় আমাৰ বাইদেউ পৰে ইয়াৰ মাক বাইদেউৰ ছোৱালী হয় আৰু আমাৰ ঘৰত আহিছে মোক বহুত ভাল পায় আৰু এটা খং কৰি আছে ভিডিও বুলি চাই পদিলাংব কো তে মনতে ঠিঙলাং বলা লব কই তো গাইজ মাইনা আৰু মই আমি দুটা এইফালে আহিলোঁ আৰু মাইনাই ঘৰত গেল আৰু মানে তাৰ মায়ে মাতছি ইটোৰ কাৰণে ঘৰত গেল অলপমান ভিডিঅ' চাইছে কিবা তোলা ভিডিঅ' চাইছিল তাৰপিছত ঘৰত গেল আৰু ইফালে ঘৰৰ পিছফালে আৰু ইটো ঘৰটো বনাই আছে এতিয়া হোৱা নাই আৰু আজি লগকেইটা বোলে স্কুল ফিল্ডত খানা খায় স্কুল ফিল্ডত বা ক'ত বা কিন্তু গাঁৱতে হয় আৰু ওচৰতে ক'ৰবাত খানা পিকনিক খায় আৰু মাতছি মোক সেইটোৰ কাৰণে মই এতিয়া যাম আৰু যদি পাৰোঁ তেতিয়াহ'লে মই পিকনিক খাৱাটো ভিডিঅ' কৰিম আৰু একদম নৰ্মেলি খাব আৰু তাতে একো বস্তুৱে নাই আৰু ঘৰৰ পৰা পিঁয়াজ নেহুৰ মিঠাতেল চাউল কিবা কিবি নিবা দিছে আৰু তাতে বোলে বনাই খাব কিন্তু গাহৰি মাংস বুলি আনছি গাহৰি মাংস মই গাহৰি মাংস খাওঁ এনেও ট্ৰাইবেল মানুহ না ট্ৰাইবেল মানুহটো গাহৰি মাংস খাওঁ আৰু এতিয়া যাম আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু যদি নতুনকৈ যদি কোনোবা যদি আহিছে মোৰ চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু লাইক কৰি দিব আৰু এতিয়া বলক হে গাইজ ফাইনেলি আহি পাইছোঁ এতিয়া স্কুলত আমাৰ গাঁৱৰে হয় আৰু পিছফালে আছে লগকেইটা আৰু কি কয় চাহ খাই আছে আৰু আজি নৰ্মেলি খাইছে আৰু কি কয় আমাৰ পাহাৰত মানে যাই কমিটি আমাৰ গাঁৱত আৰু যিখিনি কমিটি আছে সিহঁতে আমাৰ একেলগে আৰু আজি খানা খাইছে আৰু ইফালে আছে লগকেইটা আৰু আজি পিকনিক খাম আৰু এইটো হ'ল গাহৰি মাংস চাওক 2 বাল্টি আনছে আৰু ইফালে আছে এই পাতটো গুচাই দিয়াচোন চাওক আজি গাহৰি মাংস খাম পাইছা না নাই বেটা পাইছো লাল কচু আলু আৰু এইটো হ'ল আলু আমি যে বজাৰত কিনো আৰু এইটো পিঁয়াজ নেহুৰ ঘৰৰ পৰা আনছে আৰু মিঠাতেল আনছে আৰু জ্বালা এইখিনিয়ে আৰু ঘৰৰ পৰা অনা চব বস্তু আৰু এতিয়া বনাম আৰু এইটো চাওক কেৰাহী আৰু এতিয়া তেল ঢালছোঁ চুৰুত চাবি দেই গাইজ এয়া চাওক মাংস গাহৰি মাংস আৰু গাঁৱতে কিনছে আৰু লগকেইটা আৰু এতিয়া প্ৰফুল্লই বনাই আছে ৰান্ধনি নাই আৰু আমি লগকেইটা বনাই আছে আৰু আঞ্জাটো আৰু এতিয়া কি কয় এতিয়া আলু দিম আঞ্জাটো সোৱাদ নহ'ব যেন পাওঁ আৰু একোৱেই নাই মছলা নাই একো নাই এনে আৰু নৰ্মেলি ঘৰৰ পৰা মিঠাতেল নেহুৰ এনেকুৱা আৰু আনি কিনে আৰু এনেকুৱা বনাইছে আৰু মাংস আছে আৰু মাংস থাকিলে অলপমান খাব ভাল লাগে এতিয়া বনাই আছে আৰু আজি নৰ্মেলি ব্লগ বনাইছোঁ আৰু একদম চিম্পলকৈ বনাইছোঁ ব্লগ আৰু একদম আঞ্জাটো নৰ্মেলি বনাইছোঁ আৰু ব্লগটো নৰ্মেলি হয় যদি ভাল লাগে চাব যদি ভাল নালাগে নাচালে তো গাইজ তিথানে এতে বনাইছিলোঁ এতে চাটনিটো হ'ল ইটো আঞ্জা বনাম ইটো আঞ্জা আৰু মাংস আছে ইটো গাহৰি মাংসই হয় আৰু ইটোৰ লগত বনাম ইটো কচু আলু আৰু এইখিনিয়ে নৰ্মেলি আৰু ইটো নিমখ দিছে আৰু বানিছৰে বনাইছে একদম ৰান্ধনি বম বনাব জানে আৰু এইফালে লগকেইটা চাই আছে গাইজ লাষ্ট নিদিব আৰু এইটো হ'ল আঞ্জা আৰু এইটো হ'ল ভাতটো সিজা নাই আৰু বৰ্তমান সিজিব আৰু চাওক ভাতৰ চুৰু আৰু এইটো হ'ল আঞ্জা অলপ পিছত খাম আৰু গাইজ এইটো হ'ল কলপাত এইটোৱেদি চাটনি খাম আৰু কোনোবা যদি কলপাতত যদি চাটনি খাব পাইছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব আৰু এইটো হ'ল কলপাত এতিয়া চাটনি ভগাই আছে আৰু সাজনে
তো গাইজ চাটনি খোৱা হৈ গ'ল ভিডিঅ' কৰা নহ'ল আৰু এইটো হ'ল আঞ্জা এতিয়া আন্ধাৰ হ'ব হ'ল আৰু এতিয়া ভাত খাম আৰু ভাত খাই কিনে ঘৰত যাব লাগে ঘৰৰ পৰা বহুত দূৰ হয় ইয়াত আৰু এতিয়া ভাত খাম আৰু তো গাইজ এতিয়া বাজিল কিমান বাজিল এতিয়া 4:24 বাজিল এতিয়া ফাইনেলি চব কৰি ৰেডি হ'ল আৰু এতিয়া ভাত খাম আৰু লগকেইটা এতিয়া বহি আছে আঞ্জা দিছে ভাত দিছে আৰু